আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি আমি আহি আছোঁ মধ্যপ্ৰদেশৰ ধাৰ ডিষ্ট্ৰিক্টত থকা মাণ্ডু নামৰ এটুকুৰা ঠাইলৈ, য'ত নেকি ঐতিহাসিক কিছুমান স্থান আছে, সেইখিনি চাবলৈকে আহি আছোঁ। ব'লকচোন আমাৰ লগতে আপোনালোকেও মাণ্ডু দৰ্শন কৰক। আমি মাণ্ডু সোমালোহি। এইখন গেট হয় মাণ্ডুৰ। এই গাড়ীয়ে আমি আহি আছোঁ আৰু ৰাস্তাবোৰ পাহাৰীয়া ৰাস্তা হয় অলপ। এইবোৰ দেখিছেনে, চাইডে চাইডে একদম পুৰণাদিনীয়া ৰজাদিনীয়া ঘৰ হয়। ইন্দোৰৰ পৰা আপোনাৰ 80 কিলোমিটাৰ হয়, 90 কিলোমিটাৰটো ওচৰা-ওচৰি হৈ যাব ইন্দোৰৰ পৰা। আমি য'ৰ পৰা আহিছোঁ তাৰ পৰা 72 কিলোমিটাৰ। আমি আহি আহি পাই গ'লোহি। এয়া ৰাণী ৰূপমতী মহল হয় এইটো। আগলৈ গৈ থাকোঁ। এইটোৱে হৈছে ৰূপমতী মহল। ইয়াৰ ভিতৰে আহি থাকিলে গুহাৰ নিচিনা হয়, আৰু যেনেদৰে আমাৰ শিৱসাগৰ যেনেদৰে তলাতল ঘৰ, ৰংঘৰ তেনেকুৱাই। আৰু ইয়াৰ কাষত দেখিলে, ইয়াৰ কাষত ৰৈ দিলে নৰ্মদা নদীখন দেখি বুলি কোৱা হয়, কিন্তু এতিয়া বতৰ ভাল নোহোৱাৰ বাবে, ঠাণ্ডা পৰাৰ বাবে নেদেখি। আৰু তেওঁলোকে আমাক কৈছে যে ইয়াৰ পৰাই ৰাণী ৰূপমতীয়ে নৰ্মদা নদীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছিল। এয়া আমি তাৰ পৰা আহি পেলাই এয়া আমি নীলকণ্ঠ মন্দিৰলৈ আহিছোঁ। শিৱ মন্দিৰ হয়, এই বহুত পুৰণাকলীয়া শিৱ মন্দিৰ হয়। বেদস্বৰূপে প্ৰসাদ এনেকৈ লৈ ল'লোঁ। এইটো শিৱ মন্দিৰ হয়। সেয়া শিৱ মন্দিৰ হয়, নীলকণ্ঠ শিৱ মন্দিৰ।
আহি পালোহি জাহাজ মহল ये वो हवा जहाज है हवा जहाज में कौन सा जहाज है জাহাজ মহল হয় আমি আজি দেৰি হোৱাৰ বাবে ইয়াতে আমি ব্লগটো সামৰিব লগা হ'ল আৰু দেখুৱাবলৈ বহুত থাকিলে কিন্তু পিছত কেতিয়াবা সময় সুবিধা পালে দেখুৱাম সন্ধ্যা লগাৰ বাবে আমি বেছি দূৰ ঘূৰিব নোৱাৰিলোঁ আৰু ইয়াত 6 বজাত বন্ধ কৰি দিয়ে মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ